নমস্কাৰ বন্ধু বান্ধৱীসকল চাকৰিলাগে.com চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন জব নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰিসেন্টলি এছএছচিয়ে 2025 চনৰ বাবে জুনিয়ৰ ইঞ্জিনিয়াৰিং ৰিক্ৰুটমেণ্টৰ এটা নটিফিকেশ্যন প্ৰকাশ কৰিছে। এই নটিফিকেশ্যনটো ৰিক্ৰুটমেণ্ট, এপ্লিকেশ্যন, সিলেবাছ, এজ লিমিট, ডকুমেণ্টছ, এক্সাম প্ৰচেছ, পেপাৰ পেটাৰ্ণ এই সকলো তথ্য পাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই ভেকেন্সিবিলাক গ্ৰুপ বি নন গেজেটেড হয় আৰু এই চাকৰিৰ বাবে চিভিল, মেকানিকেল আৰু ইলেক্ট্ৰিকেল ডিপ্ল'মা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। এই পদৰ দৰমহা লেভেল 6 পে মেট্ৰিক্স অনুযায়ী মাহিলী দৰমহা 35,400ৰ পৰা 1,12,400 লৈকে হ'ব। এই জবটোৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 30 জুনৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 21 জুলাই আৰু অনলাইন এপ্লিকেশ্যন ফিজ জমা কৰাৰ শেষ তাৰিখ 22 জুলাই। ইয়াৰ পেপাৰ 1 এক্সাম 27 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈকে অনুষ্ঠিত হ'ব আৰু পেপাৰ 2 এক্সাম অনুষ্ঠিত হ'ব 2026 চনৰ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈকে। এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ কেণ্ডিডেটসকলৰ চিভিল, মেকানিকেল বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা নাইবা ডিগ্ৰী থাকিব লাগিব। বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন আৰু মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচত আবেদন কৰিবলৈ কেণ্ডিডেটসকলে ডিপ্ল'মা কৰাৰ লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এই চাকৰিৰ বাবে এজ লিমিট হ'ল 30 ইয়াৰ্ছ। চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত এজ লিমিট 32 ইয়াৰ্ছ আৰু এই চাকৰিৰ বাবে এজ ৰিলেক্সেশ্যন SC, STৰ বাবে 5 বছৰ, OBCৰ বাবে 3 বছৰ, PWBDৰ বাবে 10ৰ পৰা 15 বছৰ আৰু লগতে এক্স ছাৰ্ভিচমেণ্টৰো ৰিলেক্সেশ্যন থাকিব। এই ৰিক্ৰুটমেণ্ট বিভিন্ন কেন্দ্ৰীয় চৰকাৰী বিভাগত হ'ব, যেনেকৈ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন, চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট, চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন, মিলিটাৰী ইঞ্জিনিয়াৰ ছাৰ্ভিচ, ব্ৰহ্মপুত্ৰ ব'ৰ্ড, NTRO, ফৰক্কা ব্ৰিজ প্ৰজেক্ট, DGQA নেভেল। ইয়াৰ চিলেকশ্যন প্ৰচেছত 2খন পেপাৰৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব। ফাৰ্ষ্ট পেপাৰত জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, জেনেৰেল এৱাৰনেছ আৰু জেনেৰেল ইঞ্জিনিয়াৰিঙৰ কুৱেশ্যন আহিব। জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙত 50, জেনেৰেল এৱাৰনেছত 50 আৰু জেনেৰেল ইঞ্জিনিয়াৰিঙত 100 নম্বৰ কুৱেশ্যন আহিব আৰু ইয়াৰ এক্সাম ডিউৰেশ্যন হ'ব 2 আৱাৰ্ছ। পেপাৰ 2ত ইঞ্জিনিয়াৰিং ছাবজেক্ট, চিভিল, ইলেক্ট্ৰিকেল আৰু মেকানিকেলৰ কুৱেশ্যন আহিব। এই পেপাৰখনত টোটেল 300 নম্বৰ থাকিব। পেপাৰ 1ৰ নিগেটিভ মাৰ্ক 0.25কে থাকিব আৰু পেপাৰ 2ৰ নিগেটিভ মাৰ্ক 1কে থাকিব। এই চাকৰিৰ বাবে আবেদন কৰিবলৈ ইয়াৰ এপ্লিকেশ্যন ফিজ জেনেৰেল, OBC, AWSৰ বাবে 100 ৰুপিজ আৰু ST, SC, PWBD এণ্ড ওমেনৰ বাবে কোনো ফিজ নাই। এপ্লিকেশ্যন অনলাইনৰ কাৰণে আপোনালোকে SSCৰ নতুন ৱেবছাইট ssc.gov.in ভিজিট কৰিব, নহ'লে MySSC এপৰ দ্বাৰাও আপোনালোকে অনলাইন কৰিব পাৰিব। সকলো ইম্পৰ্টেণ্ট ডিটেইলছ ফিল কৰি আপোনালোকে ছাবমিট কৰাৰ শেষত অনলাইন এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ৰাখিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি কিবা এক্সট্ৰা ইনফৰ্মেশ্যন বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। এনেদৰে নতুন নতুন জব নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চাকৰিলাগে.com চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, নটিফিকেশ্যন অন ৰাখক।